ভাৰত চৰকাৰৰ এইটো এপৰ বিষয়ে আপুনি জানেনে? যিটো এপৰ যোগেদি আপুনি আপোনাৰ টেলেণ্টৰ জৰিয়তে কিছুমান কম্পিটিশ্যনত জইন কৰি ঘৰতে বহি পইচা ইনকাম কৰিব পাৰে। এইটো ভাৰত চৰকাৰৰ দ্বাৰা লঞ্চ কৰা এটা এপ হয়, গতিকে কোনো ধৰণৰ ভয় নাথাকে এপটোত কম্পিটিশ্যনত জইন কৰাৰ কাৰণে। এই এপটোৰ জৰিয়তে কিছুমান কুইজ কম্পিটিশ্যনত জইন কৰি আৰু আপোনাৰ যদি লিখা মেলাৰ টেলেণ্ট আছে, আপুনি কিছুমান আৰ্টিকলছ লিখি বা কিছুমান ছাৰ্ভে কৰি কিছুমান টাস্ক পূৰণ কৰি আপুনি ঘৰত বহি পইচা ইনকাম কৰিব পাৰে। আজি ভিডিঅ'টোত ইয়াৰ বিষয়ে মই লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া সম্পূৰ্ণকৈ জানিব পাৰিব। নমস্কাৰ, মই মৈশ্ৰী, আপোনালোক সকলোকে ময়ূৰ ইনফোটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই ক'বলৈ লোৱা এপটোৰ নাম হৈছে MyGov এপ, যিটো এপ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা লঞ্চ কৰা হৈছে। যিটো এপত আপুনি কিছুমান কম্পিটিশ্যনত জইন কৰিব লাগে আৰু কেছ প্ৰাইজ উইনাৰ হৈ আপুনি পইচা ইনকাম কৰিব পাৰে। তাতে কিছুমান কম্পিটিশ্যন হৈ থাকে, কিন্তু কম্পিটিশ্যনবিলাকত জইন কৰাৰ আগতে আপুনি এপটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে বিশেষ একো প্ৰয়োজন নাই। তাতে এটা ভেলিড মোবাইল নাম্বাৰ দিব লাগিব আৰু এটা ইমেইল ID দি আপুনি এপটোত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মই সম্পূৰ্ণকৈ দেখাই দিম ভিডিঅ'টোত, সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়া ভিডিঅ'টো সকলো কথা গম পাব। এই ভিডিঅ'টোত ৰেজিষ্ট্ৰেশ্যন কৰি আপুনি লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত তাতে কিছুমান কুইজ কম্পিটিশ্যন দেখা পাব। কুইজ কম্পিটিশ্যনবিলাকত যদি আপুনি জইন কৰি উইনাৰ হয়, তাতে আপুনি এখন ডিজিটেল চাৰ্টিফিকেট পাব, লগতে আপুনি পইচা পাব। কেছ প্ৰাইজ উইনাৰ হ'লে আপুনি পইচা ইনকাম কৰিব পাৰিব। লগতে আপোনাৰ যদি লিখা মেলা টেলেণ্ট আছে, লিখা মেলা টেলেণ্ট থাকিলে তাতে কিছুমান আৰ্টিকলছৰ কম্পিটিশ্যন হৈ থাকে, আপুনি তাতে আৰ্টিকলছ লিখি কেছ প্ৰাইজ উইনাৰ হৈ পইচা ইনকাম কৰিব পাৰিব। আৰু তাতে কিছুমান ছাৰ্ভে হৈ থাকে, ছাৰ্ভেবিলাকত আপুনি জইন কৰিব পাৰে, তাতো কেছ প্ৰাইজ উইনাৰ হ'ব পাৰে। আৰু কিছুমান টাস্ক থাকে, টাস্কবিলাক আপুনি পূৰণ কৰিও কেছ প্ৰাইজ উইনাৰ হৈ সুন্দৰকৈ পইচা ইনকাম কৰি থাকিব পাৰে ঘৰতে বহি। গতিকে আহক এপটোৰ বিষয়ে জানো, এপটোত কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিলে আপুনি এপটোৰ কম্পিটিশ্যনবিলাকত জইন কৰিব পাৰিব। প্ৰথমতে আপোনালোকে প্লে' ষ্ট'ৰত যাব লাগিব। প্লে' ষ্ট'ৰত গৈ MyGov বুলি মাৰিলে আপোনালোকৰ আহি যাব এপটো। এইটো ইনষ্টল কৰিব লাগিব। অ'পেন কৰিম। ইয়াতে আপোনালোকে লেংগুৱেজটো ছিলেক্ট কৰি ল'ব, নিজে কোনটো লেংগুৱেজ মানে কৰিব বিচাৰে, ইংলিছ, হিন্দী কৰি লৈ আপোনালোকে নেক্সট কৰিব। নেক্সট কৰিলে ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা আছে, এইখিনি ক্লিক কৰিব লাগিব। এইখিনি আপোনালোকে পঢ়ি চাব, ক্লিক কৰিব। ইয়াতে আই হেভ ৰিড এণ্ড একচেপ্ট মাই টাৰ্মছ এণ্ড কণ্ডিশ্যন ইয়াতে ক্লিক কৰিব। ইয়াতে প্ৰথমতে আপোনালোকে ছাইন আপ কৰিব লাগিব। ইয়াতে লিখা আছে, চাওক ইয়াতে বিভিন্ন ধৰণৰ আছে, আপোনালোকে চাই ল'ব। কৈ ছাইন আপ কৰিব লাগিব। ছাইন আপ কৰাৰ কাৰণে ইয়াতে আপোনালোকৰ ফুল নেমটো দিব লাগিব, যিটো আপোনালোকৰ নাম সেইটোও দিব। ইয়াতে মোবাইল নাম্বাৰ দিব লাগিব। মোবাইল নাম্বাৰটো কিন্তু আপোনালোকে ভেলিড মোবাইল নাম্বাৰ দিব, কাৰণ সেইটোত OTP আহিব। ইমেইল এড্ৰেছ দিব লাগিব। আপোনালোকৰ ইমেইল এড্ৰেছটো দি পেলাই কণ্টিনিউ কৰিব। OTP আহিব, ইয়াতে OTPটো দিব। ৰেজিষ্টাৰ। এইটো MyGov একাউণ্ট ইজ ছাকচেছফুলি ক্ৰিয়েটেড দিছে না, অ'কে। কণ্টিনিউ। আৰু এবাৰ OTP আহিব। OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব। ইয়াতে এলাউ কৰিব, এইকেইটা আপোনালোকে এলাউ কৰি দিব। এইটোত আপোনালোকৰ কেতিয়াবা ফটোৰ কিবা প্ৰয়োজন হ'ব পাৰে, গতিকে এইটো কণ্টিনিউ কৰি দিব। এতিয়া দেখা পাইছে ইয়াতে আপোনালোকে এইটো এপটো খোল খাই গ'ল। খোল খাই যোৱাৰ পিছত ইয়াতে টাস্ক আছে, ডিছকাছ কিবা কৰিব পাৰে। এইটো ছাৰ্ভে, মই কৈছিলোঁ আপোনালোকৰ ছাৰ্ভে আছে, ব্লগ আছে, কুইজ আছে। ইয়াতে আপোনালোকে কোনটো কৰিব বিচাৰে, ইয়াত আপোনালোকে ক্লিক কৰিলে আপোনালোকে গম পাই যাব। ইয়াতে আপোনাৰ কুইজ কম্পিটিশ্যন সকলোবিলাক দিয়া আছে। আপোনালোকে যিটোত কৰিব বিচাৰে সেইটো ক্লিক কৰি জইনিং কৰিব পাৰিব আৰু কম্পিটিশ্যনত আপোনালোকে কেছ প্ৰাইজ উইনাৰ হৈ সুন্দৰকৈ পইচা ইনকাম কৰিব পাৰিব। ইয়াতে মই কুইজটো দেখিছে আপোনালোকে পাৰ্টিচিপেট নাও এনেকৈ দিয়া থাকে। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। এইটো 31 জানুৱাৰীলৈকে এইটো লাষ্ট ডেট। এইটো আপোনালোকে দিব পাৰে কুইজ এৱাৰনেছৰ ওপৰত। ইয়াতে কিছুমান কুৱেশ্যন সুধিব। ইয়াত কোনটোত আপোনালোকে চাই ল'ব, কোনটোত চাৰ্টিফিকেট আছে, কোনটোত কেছ প্ৰাইজ উইনাৰ আছে। এইটো কনজিউমাৰ এৱাৰনেছ কুইজ, বিভিন্ন ধৰণৰ আছে কুইজ। এনেকৈ যিটোত কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। এইখিনি বহুতখিনি আহি আছে, দেখা পাইছেনে? আপোনালোকে যিটোত কৰিব বিচাৰে পাৰ্টিচিপেট নাও তাতে ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰিব। জইন হৈ আপোনালোকে উইনাৰ হৈ পইচা ইনকাম কৰিব পাৰিব। আজি ভিডিঅ'টোত যেতিয়া দেখা পালে কেনেদৰে
এপটো ইনষ্টল কৰিব লাগে, এপটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আৰু কুইজ কম্পিটিশ্যনবিলাক কেনেদৰে থাকে তাতে আপোনালোকে জইন কৰি সুন্দৰকৈ আপোনালোকে টেলেণ্টৰ জৰিয়তে পইচা ইনকাম কৰি থাকিব পাৰিব ঘৰতে বহি। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থকাৰ কাৰণে। লগতে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা জানিব বিচাৰিলে মোক কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত ইয়াৰ বিষয়ে লৈ আহিবলৈ চেষ্টা কৰিম। আজিৰ বাবে ইমানেই আছিলে। থেংক ইউ।